দুখ পাইছোঁ এইকাৰণে চাওক তাজমহল ডাঙৰীয়াক এনেই ব্যক্তিগতভাৱে আমি সন্মান কৰোঁ এইকাৰণে তেখেত এজন আলিম হয় এজন ধৰ্মগুৰু হয় তেখেতৰ এটা মানে ভাৰতবৰ্ষত নৰ্থ ইষ্টত তেখেতৰ নাম আছে বিদেশত নাম আছে আমি সেইকাৰণে তেখেতক ব্যক্তিগতভাৱে ভাল পাওঁ কিন্তু আজি কি জানেনে আমাৰ ইয়াত থকা মানুহবিলাকে এই মিয়া মিয়া শব্দটো একেবাৰে বেয়া পায় আৰু মানুহ আজি নিজকে আমাৰ মানুহখিনি অসমীয়া বুলি একোখনকৈ আপোনাৰ গামোচা লৈ আজি নহয় অতীতৰ পৰা জন্মলগ্নৰ পৰা এখন গামোচা লৈ মানে এটা অসমীয়া সাংস্কৃতিক কালচাৰেলৰ লগত হেৰি কৰিছে বিহু পাতিছে হেৰি কৰিছে চবতে আছে মাত্ৰ আমাৰ ইয়াত উপাসনাটোৰ বাহিৰে প্ৰাৰ্থনাটোৰ বাহিৰে বেলেগ মানে অমিল একোৱেই নাই তেনে ক্ষেত্ৰত এই যে তেখেতে সাম্প্ৰদায়িক কথা কিছুমান বা মিয়া কথাবিলাক কৈছে সেইটো মই দুখ পাইছোঁ তেখেতে এনেকৈও ক'লেও ভাল লাগি ল'লে যে আমাৰ মাইনৰিটি লোকসকলে আমাক ভোট দিব মানে তেওঁক ভোট দিব ভাল পালে হ'লে চাওক আপুনি ইয়াত বেলেগৰ পৰা আপুনি সাক্ষাৎকাৰ লওক এই শব্দটোত মানে দুখ পাইছে আৰু সেইটোত কি হ'বগৈ মানে তেখেতে কৈ আছে আৰু সেইটোত গৈ কি হ'ব এতিয়া মানুহখিনিয়ে তেওঁলোকক বেয়া পোৱা হৈছে আৰু আমাৰ লগত বহুত মানুহে যোগাযোগ কৰিছে জইন কৰিছে গতিকে আমাৰ এটা বিজেপিত যোগদান কৰিলে সেই সন্দৰ্ভত কি ক'ব দাদাই জইন কৰিছে আমি ৱেলকাম কৰিছোঁ আৰু তেখেতে এইকাৰণেই জইন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি শ্লোগান সবকা সাথ সবকা বিকাশ আৰু সেই শ্লোগানেৰে আহি আমাৰ মোৰাবাৰী বা ধিং অঞ্চলতো তাৰ প্ৰভাৱ পৰিছে লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দি কাম কৰিছে এইখিনি তেখেতসকলৰ